নমস্কাৰ আপোনালোক সকলোকে মই এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু কি খবৰ সকলোৰে সকলো ভালে আছে বহুত দিনেই হ'ল ভিডিঅ' কৰাই নাই সো ভিডিঅ' কৰিবলৈ আচলতে মোবাইলটো মোৰ কেমেৰাটো বেয়া হৈ গ'ল সেইবাবে ভিডিঅ' কৰা হোৱা নাছিলে নতুন মোবাইল এটা ল'লোঁ তাতে ভিডিঅ' কৰিছোঁ আৰু এফালে ভিডিঅ'টো নতুন মোবাইলটো দেখুৱাই আছোঁ সো এতিয়া মই আছোঁ নৈ পাৰত ৰাতিপুৱা ভাবিছোঁ যে ভিডিঅ'টো আৰম্ভ কৰি দিওঁ কিন্তু আৰম্ভ কৰাহে হোৱা নাই কাম কৰি আছোঁ যিহেতু এফালে ল'ৰা শুৱাই থৈ আহিছোঁ জলপান খাই আৰু এতিয়া কাপোৰ কানি ধুই কাপোৰ মেলি দিছোঁ এফালে নৈ পাৰত আছোঁ মই এইফালে নৈ পাৰত আছোঁ আমাৰ নৈখন চাওক ঘৰৰ কাষতে এখন নৈ আছে এইফালে এখন হৈছে নদীখন আমাৰ খুব ধুনীয়া লাগিছে দেখি নহয় জানো এই মেটেকাৰে ভৰ্তি হৈ আছে কিন্তু নদীত পানী নেদেখিব আপোনালোকে মেটেকাহে আছে যিহেতু ব্ৰহ্মপুত্ৰত মেটেকাবোৰ নাথাকে সোঁতৰ বাবে সেইবাবে এই নদীখনলৈ মানে সৰু সৰু নদীবোৰলৈ গুচি আহে চ' এইখন নদীত গোটেই মেটেকা ভৰ্তি হৈ গৈছে আৰু এইফালে মই ৰ'দতে কাপোৰখিনি মেলি দিছোঁ নৈ পাৰত যিহেতু খুব ধুনীয়াকৈ ৰ'দ পৰি থাকে সেইবাবে ইয়াতে কাপোৰ মেলোঁ আমি এইফালে পানীখিনি ঘোলা হৈ আছে আমাৰ হাঁহকেইটা চৰে এইফালে চাওক হাঁহকেইটা আহি গ'ল সেইখিনিতে আমাৰ হাঁহকেইটা চৰে আৰু এইখন হৈছে আমাৰ নাওখন পানী তেনেকৈ ডুবাই থোৱা হৈছে আৰু হাঁহকেইটা এইখিনিতে চৰি থাকে এইটো এইফালে হৈছে মোৰ নতুন মোবাইলটো আৰু এইটো realme c35 হয় ধুনীয়া হয় ইয়াৰ প্ৰাইচটো আপোনালোকে ফ্লিপকাৰ্টত চালে গম পাব আৰু এইটো মই অপেনিং কৰি আছোঁ আৰু ভিডিঅ'টো বেয়া আহিছে যিহেতু মোৰ বেয়া মোবাইলটো মানে বেয়া কেমেৰাটো কৰা হয় সেইবাবে বেয়া আহিছে চ' এইটো ইগন'ৰ কৰিব আৰু চাওক এইটো মোবাইলটো হয় মোবাইলটো কালাৰটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব মোৰ খুবেই ভাল লাগিছে খুব ধুনীয়া হয় কালাৰটো খুব ধুনীয়া হয় মানে মোবাইলটো খুব ধুনীয়া লাগিছে মোৰ মই আচলতে পচন্দ কৰা নাছিলোঁ মোৰ মিষ্টাৰে পচন্দ কৰি আনিছে মই যোৱা নাই আনিবলৈ মিষ্টাৰে আনিছে এডাল চাৰ্জাৰডাল হয় আৰু এই মোবাইলটোৰ লগত কভাৰ এটাও লৈ আহিছে মিষ্টাৰে এইটো কভাৰটো খুব ভাল লাগিছে কালাৰটো খুব ধুনীয়া হয় মোৰ কেমেৰাটো বেয়া যিহেতু সেইবাবে কেমেৰাটো স্পষ্ট মানে কভাৰ কালাৰটো স্পষ্ট অহা নাই সেইবুলিও মানে ৰিয়েলকৈ বহুত ধুনীয়া হয় মোবাইলটো কালাৰটো ধুনীয়া আৰু কভাৰ কালাৰটো খুব ধুনীয়া হয় এইফালে ল'ৰা শুই থাকোঁতে ময়ো চাহ একাপ খাই লওঁ চাহ আৰু বুনিয়া লৈছোঁ ৰাতিপুৱা এবাৰ খালোঁ এতিয়া 11টামান বাজিলে এতিয়া একাপ খাই লওঁ আৰু এইফালে চাওক আমাৰ ৰ'দৰ আচাৰ ৰ'দত দি থৈছে এইখিনি দাদাই বনোৱা হয় আৰু এইফালে শিলিখা সিজাই পেলাই ৰ'দত দি থৈছে মায়ে এইখিনি মই বনোৱা নহয় দাদাই বনোৱা হয় দাদাৰ এখন শাক পাচলিৰ দোকান আছে তাতে আচাৰবোৰ এনেকৈ ঘৰত বনাই লৈ যায় আৰু বিক্ৰী কৰে দোকানতে এইফালে ল'ৰা খোৱাৰ পৰা উঠিলে তাক ভাবিছোঁ অমিতা অকণ পকা অমিতা অকণ খুৱাই দিওঁ অমিতা যিহেতু ল'ৰা ছোৱালীৰ কাৰণে ভাল হয় আৰু এইফালে এতিয়া আমাৰ ল'ৰাটোক এইকণ খুৱাই লওঁ আজি প্ৰথম সি এইটো টেষ্ট পাব অকণ খুৱাইছোঁ লা মানুহ নাখায়
প্ৰথম টেষ্ট নাখায় অমিতা নাখায় দেই আমালৈ অমিতা নাখোৱা বেয়া নেকি খাবলৈ আকৌ খাই দিয়া ফল মূল বস্তু খালে ভাল সৰু ল'ৰা ছোৱালীয়ে কিন্তু আমাৰ এই একোৱে নাখায় আপেল কল মানে একোৱে এটা নাখায় ভাতটো নাখায়েই আৰু সেইকাৰণে চব একো নাখায় নেমেলে পূৰা ক্ষীণ সেইকাৰণে চাওঁ এইফালে চাওঁ অকণমান খাই দিয়া অকণমান খাই দিয়া তাৰ ৰিয়েকশ্যন চাওঁ এইফালে চাওঁ নাখায় কি হ'ব তুমি নাখালে কি হ'ব একোৱে নাখায় এয়া মানে না আপেল খায় না কমলা খায় একো ফল মূল বস্তু নাখায় ভাত নাখায় একো এটা নাখায় কি কৰিব ইয়াৰ লগত ভু পাই গ'লাহি এইফালে আমাৰ ল'ৰাই খোজকাঢ়িব চাব দেই ক'ত যোৱা ভু নচাবা আহা ভু কৈ দিয়া চলাই দিয়া বাবা পৰিবা দেই খোজকাঢ়ি যিহেতু ভাল পায় এইফালে A few moments later. আৰু এইফালে মই চাওমিন বনাব লৈছোঁ এতিয়া গধূলি সময় হ'ল এতিয়া মই চাওমিন বনাবৰ কাৰণে মই নুডেলছখিনি এনেকৈ বইল কৰি ফুটা থকা খৰাহিত এনেকৈ মেলি দিছোঁ আৰু এইফালে লৈছোঁ পিঁয়াজ সৰু সৰুকৈ কাটি লৈছোঁ বিলাহী সৰু সৰুকৈ কাটিলোঁ আৰু কেপচিকাম গাজৰ সকলোখিনি সৰু সৰুকৈ কাটি লৈছোঁ এনেদৰে আৰু আজি চাওমিনৰ ৰেচিপিটো আপোনালোকক নেদেখুৱাওঁ লাগে যদি কমেণ্ট কৰিব আৰু এইফালে মিষ্টাৰে ভাজি আছে মাছ আৰু এইফালে মোৰ চাওমিন ৰেডি হৈ গ'ল চাওমিনৰ ৰেচিপিটো আজি নেদেখুৱালোঁ যদি লাগে কমেণ্ট কৰিব তেতিয়াহে দেখুৱাম আৰু এইফালে মোৰ ভাগিনজনী আছে ওচৰতে তাই খাই আছে ভালকৈ খা একদম ভালকৈ খাই দেখুৱাই দে মজা লাগিছে একদম কেনেকুৱা লাগিছে ভিডিঅ'টো ল'বলৈ লাজ কৰে সেইবাবে মই অলপ উলিয়াই দিলোঁ লাজতে ক'ব নোৱাৰা হৈছে মানে ক'বই পৰা নাই কেনেকুৱা হৈছে লাষ্টত ক'লেগৈ আৰু